নমস্কাৰ হৃদয়ম অসম চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এনে এজন ব্যক্তিৰ ঘৰত উপস্থিত আছোঁ। তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক, তেওঁ একাধাৰে এজন সুলেখক, তেওঁ এজন টাই পণ্ডিত মুলুং আৰু তেওঁ হোমিঅ'পেথিক এজন ডক্টৰ। তেখেতৰ ঘৰত আজি আমি উপস্থিত হৈছোঁ। তেখেত হৈছে লালিম চিগাৰ এজন সুযোগ্য ব্যক্তি, বুদ্ধেশ্বৰ হেনচোৱাদেৱ। নমস্কাৰ। নমস্কাৰ। ময়ো আপোনাসকলক আমাৰ সন্মানীয় ভাৰতৰ ইউটিউবৰ মিডিয়াৰ আপোনালোকৰ সন্মানীয় সকলোকে মোৰ অন্তৰৰ পৰা নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে মোৰ সেৱা গ্ৰহণ কৰক। আৰু এই মই কথাখিনি ক'বলৈ যোৱা প্ৰাক মুহূৰ্তত মই মহান ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়া আৰু মহামহিম প্ৰধানমন্ত্ৰী মহোদয় আৰু প্ৰমুখ্যে ভাৰতবৰ্ষৰ মহান সাংবিধান প্ৰণেতা আৰু তেখেত ৰচয়িতা সম্পাদনা কৰোঁতা মহান ব্যক্তি মই বাবা চাহেব ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নামটো উচ্চাৰণ কৰিছোঁ আৰু তেখেতক মই প্ৰতি নমস্কাৰ জনাইছোঁ। তেখেতৰ জৰিয়তে মই সমগ্ৰ ভাৰতৰ অশোক চক্ৰ, পাৰ্লিয়ামেণ্ট আৰু আমাৰ যি লোকসভা আছে, ৰাজ্যসভা আছে, আমাৰ যিখিনি ন্যায়পালিকা আছে আৰু লগতে সৰ্বোচ্চ ন্যায়ালয়ৰ আমাৰ ন্যায়াধীশ আমাৰ মহোদয় ডাঙৰীয়া প্ৰমুখ্যে ভাৰতবৰ্ষৰ আমাৰ সমগ্ৰ জনগণক মই সেৱা জনাইছোঁ। আহোমৰ জ্যেষ্ঠ পণ্ডিতসকল আৰু যিসকল তাতোতকৈ আছিল খ্ৰীষ্টপূৰ্ব 2406 চনৰ আগৰ চামমুং আছিল জ্যেষ্ঠ পণ্ডিতসকল আছিল। তেখেতসকলক মই নতশিৰে প্ৰাৰ্থনা জনাই মই আমাৰ ইউটিউবৰ আমাৰ সন্মানীয় আমাৰ ব্যক্তিসকলক প্ৰণাম জনাই মই প্ৰাৰ্থনাটি আৰম্ভ কৰিছোঁ। চাও নুৰু চাওকা চাও নুৰু চাওকা চাও নুৰু চাওকা ৰাতো সিংভং বেদ ৰাপিন বেদ ফুৰা তাৰা আলং চিকিয়া ৰাণী পান বৈমু চাও কা চাও কা পাক পেন কাকা চন চেউ খাম দৈ মালুং মুং নাম না হেউ পাং মুন চিক্ৰিং যাও চুকনা মমুন বমুন চেং জিনাং লুকিং খ্ৰো বৈমু চাও কা চাও কা আই কেখেনি আই কেখামি আই চাং চিঙি মচেং ফ্ৰা মলাউখ্ৰী পূজাকজি মুক্তি জাচিং ফাচেং খাম কন্দুন মান মৰু মচেং খাম কন্দুন মান
หมอข้าวรางเราก่อนตูนมันหมอสามหมอสายหมอบลงก่อนตูนมันทุกต่างลายบอยมูสาวกาสาวกาสาวพุราอาลงโยสาวดาราอาลงโยสาวสิกยาอาลงโยมโนพุรารานิมานบอยมูสาวกาสาวกาสาวกาสาวพุราสาวดาราพุราดาราลองสิเกียรานิพานบอยมูสาวกาพุราสาปอเปสาวดามเมสาวดามยาเท้าดามปูนายดามข้าสินดามปุลีนปุมนปูนายดามเพียนซอยกุมสาวเก่าบอยนอตังไอสังสิงมาเซงพระฮิดดีฮิดแคนซอยกุมซอยแคนซอยสาวเรนมันก็นางสาวเมสาวปีน้อยปีนางปอมันลูกมันลิขายผู้ชายมาลิขีเอาตังเฮลฮิดดีฮิดแคนซอยกุมซอยแคนซอยเอาตังมากโมหมอลุงก็เอาตังมากโมพระลงน้ำกินก็เอาตังมากโมแปงกะก็เอาตังมากโมกุยแรงลักทับใบก็เอาตังมากโมก็น้ำจริจไรก็เอาตังมากโมน้ำกินก็เอาตังมากโมฮิดดีฮิดแคนซอยกุมซอยแคนซอยพุราตราลงสิกยานิพานบอยโมสาวเก่าพุราตราอลองพุราตราลงพุราตราลง ধন্যবাদ আপুনি আমাৰ আহোম সম্প্ৰদায়ৰ বিয়া চকলঙত আপুনি বহুত পুৰোহিত কৰিছে আপুনি তাত আপুনি চকলঙত কেনেধৰণে বিয়ানাম গোৱা হয় সেই সম্পৰ্কত আপুনি ইয়াতে বিয়ানাম গাই দিব নেকি হয় মই চকলঙৰ বিয়ানামটি আপোনালোক গাবলৈ যোৱাৰ আগতে পৰিৱেশন কৰিবলৈ যোৱাৰ আগতে আপোনালোক কেইটামান কথা কৈছোঁ চকলং মানে কি চক শব্দটোৱে কি বুজায় আমাৰ শব্দটোৱে এটা ফুল বচা বুজায় আলপনা এতিয়া আমাৰ দৰা কন্যা আমাৰ বৰ কন্যা আমাৰ বৰক যেনেকৈ ফুমা বুলি কয় ফুমি কন্যা বুলি কয় এতিয়া আমি দৰা কন্যাৰ আগত আমি মল পাতোঁ নহয় পদুম মল পাতোঁ আমাৰ আঠকণীয়া আকৌ আমি আঠকণীয়া মল পাতোঁ 8টা দিশৰ আমি মল পাতোঁ তাত আমি মানে 100 চাকি জ্বলাওঁ মুখামুখি চাকিবিলাক আমি জ্বলাওঁ আৰু এজন দেৱতাৰ নামত আমি চকলংখন পাতোঁ চকলংখন কৰিবলৈ যাওঁতে আমাৰ 100টা পইচা লাগিব 100খন পাত লাগিব 100খন চাকি লাগিব আৰু এটাইতকৈ আমাৰ হেৰিয়াত ওপৰত যিখন লাকৰ ওপৰত থাকিব সেইখনত তিনিহীয়া চাকি সেইখনে চাম্মমুং বুলিয়ে কয় আমাৰ চাম্মমুং চাম মানে তিনি ম মানে পণ্ডিত মুং মানে দেশ আমাৰ সেই তেতিয়াৰ পৰাই দেশৰ তিনি পণ্ডিতৰ নামত আমাৰ তিনিখন মূল চাকি একেখন চাকিতে তিনিমুখীয়া চাকিটো এখন আমাৰ জ্বলোৱা হয় আৰু এই চাকিখনৰ মহত্ব বহুত আমাৰ ডাঙৰ অনুষ্ঠানবিলাকতে কথাই মানে তিনিমুখীয়া চাকিখন জ্বলোৱা হয় য'ত তিনিমুখীয়া চাকি আমি নজ্বলাওঁ গতিকে আমাৰ চকলং কৰিলে আমাৰ তিনিমুখীয়া চাকিখন অপৰিহাৰ্য আমি দামিফি কৰিলেও অপৰিহাৰ্য আৰু চুকাফা দিৱস কৰিলেও অপৰিহাৰ্য উমফা চাইফা আৰু যিমানবিলাক আছে আমাৰ ঘাই অনুষ্ঠান তাত তিনিমুখীয়া চাকিখন আমাৰ জ্বলোৱা হয় আৰু এতিয়া মই চাওঁ যে অসমীয়াত যেনেকৈ বিয়ানামবোৰ গায় মই তাই বিয়ানাম কেনেকৈ গাম মইতো ভাষাবিদ নহয় বা মই সেই তাত মানে পটুতাটো নাই কিন্তু মই চালোঁ মোক যেতিয়া মলুং পাতিছে মইতো গাই শুনিব লাগিব কিবা এটা আপুনি কি গায় কওকচোন এতিয়া মেডিয়াই সুধিলে আপোনাকতো মই গাই শুনিব লাগিব যে মোক মলুং পাতিছে পাতিছে যে আশীৰ্বাদ দিব যদি মই নাজানো
তেতিয়াহ'লে মই আদৰণি গুৱাপানটো কেনেকৈ ল'ম? আদৰণি গুৱাপানটো লওঁতে ধৰক আপুনি এটা আশীৰ্বাদ দিব লাগে, তেতিয়া আদৰণি হ'ব। তাৰপিছত আকৌ নামৰ হ'ব, তাৰপিছত নামজাৰি হ'ব। আমি শান্তি পানী দিয়া আকৌ তামোল পাণ দিব সুকীয়াকৈ। আমাৰ প্ৰত্যেকৰে তামোল পাণ দি গৈ থাকে, 3টা তামোল 3খন পাণ আমাৰ দিবই লাগিব, 3জন পণ্ডিত। এতিয়া আমাৰ দুখন পাণ দিও কৰে, কেতিয়াবা এটা তামোল পাণ দিও কৰে, সেইটো আমাৰ সাংবিধানিক নহয়। তাৰমানে আমি 3জন দেওধাই মহন বাই লওঁ, সেই তেতিয়াৰ দিনত চাম মামুং সেই তেতিয়াৰ নামত 3টা তামোল পাণ আমি দিব। 3টা তামোল 3খন পাণ আমি আগবঢ়াব লাগিব। 3টা পইচা, 1 টকীয়া পইচা 3 টকা বা 11 টকা দিলেও হয়, 21 টকা দিলেও হয়, কোনো পইচা ডিমাণ্ড নাই। তাৰমানে 3টা কিন্তু পইচা হ'ব লাগিব, গোটা টকা আৰু কাগজ টকা দিলে আমাৰ তামোল পাণটো সম্পূৰ্ণ হ'ব। গতিকে আমি তেনেধৰণে সন্মান কৰি আমি তামোল পাণটো দিব লাগিব, আৰু তেতিয়াহে তেওঁলোকক পণ্ডিতসকলক সন্মান কৰা হ'ব। পণ্ডিতসকলক যদি আমি প্ৰথমতে সন্মান নকৰোঁ, তেতিয়া আমি এই পালিহে আমাক হেৰি বুলি কয়, আমাক এই পালি বুলি কয়, আমাক পালি পণ্ডিত, তাৰমানে কাষৰীয়া। আমি ঘাই পণ্ডিত নহয়, সেইটো মানে ঘাই হ'লে পোক হ'ব, পোক। টাই আহোমত পোক বুলি ক'লে, পোক মানে ঘাই। আমি মুগাবিলাকৰ পোক লেখে বুলি শব্দটো শুনিছে নহয়? সেই পোক শব্দটো মানে পোক মানে ঘাই। এতিয়া মোৰ যেনেকৈ ৰাণী থাকে, ৰজা থাকে, আমাৰ ৰজা আছিলে, তেনেকৈ ৰজা আছিলে, আমাৰ মৌবিলাকৰ ৰাণী থাকে, তেনেকৈ মুগাবিলাকৰ পোক থাকে, সেই পোক বুলি কয় নহয়, পোক লেখে। মুগাটোক পোকত ধৰা হয়, টিঙৰ গেৰৰ আদি সেইবিলাক প্ৰয়োগ কৰে। সেই তেনেকৈ আমাৰ এইটো হ'ল পোক। আমাৰ যিজন ঘাই পণ্ডিত, এতিয়া কচু যেনেকৈ ঘাই থাকে, আলু যেনেকৈ ঘাই থাকে, আমি বাকীটোহে কাটি খাওঁ বা এৰুৱাই খাওঁ, কিন্তু আচল ঘাইটো আকৌ প্ৰতিদিনে কাটি পিনি। গতিকে ঘাইটো আমাৰ সদায় থাকিব লাগিব। চাম মামুঙৰ নাম আমি সদায় ল'ব লাগিব। শুওঁতে, খাওঁতে, বহোঁতে, গা ধুওঁতে আমি চাম মামুং বুলি শব্দকেইটা প্ৰয়োগ কৰিব লাগিব। চাকিখন জ্বলাওঁতে চাম মামুং ক'ব লাগিব। ককচু কক ফাই বান ফাই সেউদাই, হিত দি হিত কেন ছয় কোং ছয় কেন ছয়, এই শব্দ উচ্চাৰণ কৰিব লাগিব। চাও ফুৰা চাও তাৰ পৰা তৰা লং চিকিয়া আনি পাণ বই মোৰ চাও কাও, এনেকৈ ক'ব লাগিব হা। তাৰমানে সেই তেনেকৈ শব্দবিলাক ক'লে আমাৰ আশীৰ্বাদটো সুন্দৰ হ'ব। তাত আকৌ ট'নটো এতিয়া আমি নাজানো নহয়। খ্ৰীষ্টাব্দ 2406 চনত দক্ষিণ পূব এছিয়াত বা টাইসকলে কেনেকুৱা ট'ন দিছিলে, তাৰপৰা সেইবিলাকতো বৰ হাই ট'ন আছিলে। আমি এতিয়া আমাৰ মানে তামোল খোৱা মানুহ, আমি পাহৰিলোঁ। 500 বছৰ 600 বছৰ গেপ হ'ল। আমি এতিয়া তামোল খোৱা মানুহ, নানা বস্তু খোৱা মানুহ, খোৱা বস্তু আমি মানে সেইকাৰণে আমাৰ জিভাবিলাক তেলেতীয়া বা ডাঠ হ'ল। আমি ট'নবিলাক আমাৰ ট'নটো ঠিক হ'বৰ কাৰণে আমি কিছুমান বস্তু এভইড কৰিব লাগিব। যেনে আমি গীত গাবৰ কাৰণে বা প্ৰাৰ্থনা কৰাৰ কাৰণে ট'ন ক্লিয়াৰ হ'বৰ কাৰণে কিছুমান বস্তু এভইড কৰিব লাগিব, আৰু কিছুমান বস্তু খাব লাগিব, কিছুমান খাব নালাগিব, এনেকুৱা কথা কিছুমানো আছে। এতিয়া আপুনি প্ৰশ্নটো সুধিলে যে আমাৰ দৰাক আমাৰ কয় বৰ, অসমীয়াত কয় বৰ। বৰ গছৰ পৰা বৰ আহিছে, বৰ মানে দৰা। আৰু এই কইনা শব্দটোৰ পৰা আহিছে ফুমি, ফু মানে থুলন্ত বা ফু মানে পৰম জ্যোতিময় কৰ্তা, মি মানে ঈশ্বৰী বা পৰম জ্যোতিময় কৰ্তৃক। এনেকৈ শব্দবিলাক যেনেকৈ স্ত্ৰীলিংগত যে ঈশ্বৰী আমি বুলি কওঁ নহয়। আমি ইয়াত অসমীয়া ভাষাটো অলপ সহায় ল'ব লাগিব, কাৰণ যিহেতু আমি সম্পূৰ্ণ যেতিয়া তাইটোত ফুটি উঠা নাই, যে অসমীয়া ভাষাটো সহায় ল'লে আমি ইজনে সিজনে বুজাত সহায় হয়। কিন্তু আমাৰ ইয়াত এইটো নাই। কৃষ্ণ, যদু, হৰি, ৰাম, হনুমান, দুৰ্যোধন, ভীম, এইবিলাক শব্দ নাই ইয়াত। টাই আহোমৰ যিবিলাক এইবিলাক আমাৰ এইবিলাক বেদ বুলি কয়। বেদ নহয়, দন্তীয়া দ নহয়, দন্তীয়া দ। বেদ মানে বিধি, যে ফুৰালুং বিধি, পেংকাকা বিধি, মানফি বিধি, এইখন মানে চকলং বিধি। এতিয়া আপুনি যিটো প্ৰশ্ন কৰিলে মোক চকলং বিধিৰ কথা, চকলং বিধি কাম কৰিবলৈ গ'লে 3জন পণ্ডিত অপৰিহাৰ্য। এজনকৈ দেওধাই মহন বাইলুং। একচুৱেল প্ৰকৃত দেওধাই মহন বাইলুং অৰিজিনেল আমাৰ উৎপত্তি একেবাৰে আদিম, সেইকেইজনে আমাৰ আদৰ্শহে দি গৈছে। আমি তেখেতসকলৰ আদৰ্শ লৈ আমি 3জনকৈ কামবিলাক কৰি গৈছোঁ। আপুনি 3জন হ'ব লাগিব, 3খন ধৰাত বহিব লাগিব, আৰু 3খন আসনত বহি আপোনালোকে নামজাৰি কৰিব লাগিব। এজনে নিয়াপলক কৰিব লাগিব। নিয়াপলক মানে পঞ্চামৃত, যেনে গাখীৰ, দৈ, গুৰ, ঘিউ, চেনি, মৌ, এইকেইটা লগাই যিটো কৰিব সেইটো নিয়াপলক।
পুলক মানে সেই যিডাল মাৰিয়ে ঘূৰাই সেই চিংকৰা ফুল চিংকৰা লৈ পেলানি যিডাল কলথৰত বান্ধি যিডাল সোণৰ আঙঠি এটা লৈ যিডাল মাৰিয়ে ঘূৰাই সেইডাল পুলক কয়। আৰু পুলক সেই পুলকডালে নামজাৰি দুডাল ল'ব, দুটা বাতিত দুটা পাত্ৰত তামৰ পাত্ৰত এই এটা পুলক দুডালে হেৰি কৰি নামজাৰি কৰিব, মহান্তি কৰিব, এই নিয়া পুলক কৰিব, পঞ্চামীটো দিব। গতিকে এতিয়া আপুনি প্ৰশ্নটো সুধিলে মোক যে আপুনি বিয়ানাম এষাৰ চকলঙৰ গায় হেনোচোন, কিন্তু চকলঙৰ বিয়ানামৰ সুৰটো মই ভাবিলোঁ যে আমাৰ সুৰটা এতিয়া ইয়াততো এই চকলঙৰ সুৰ দিবলৈ যাওঁতে অকাই মহঙে হেনো প্ৰথম দেৱগুৰু দেৱ পণ্ডিত, আচল হ'ল আমাৰ শব্দবিলাক দেৱ শব্দ। আৰু সেই পণ্ডিতজনৰ নাম ঘাই পণ্ডিতজনৰ নাম পণ্ডিত শব্দটোৱে প্ৰযোজ্য হয়, ঘাই পণ্ডিত। অকাই মহুং, অকাই মহুং, হুং মানে অধিপতি, মহ মানে পণ্ডিত, অকাই মানে অক মানে উকলিওৱা, অক মানে বাজ হোৱা, মুখৰ পৰা যিখিনি কথা বাজ হয় যে চাৰি বেদ বাজ হ'ল বা আমাৰ মুখৰ পৰা কিছুমান কথা ব্যক্ত হ'ল, বক্তৃতা দিলোঁ আমি, কথা ক'লোঁ, সেইটো অক কয় বুলি তাই ভাষাত অক কয়, উকলিয়াই দে। তোৰ পেটত বা তোৰ গৰ্ভত কিখিনি কথা আছে, তোৰ মগজুত সেইবিলাকত যিখিনি কথা আছে তই বুজাই কওঁ, তই উকলিয়াই দে। তাৰমানে অক মানে উকলি, সৰু ল'ৰা ছোৱালীক কওঁ আমি এই মাৰ্বল গীতটো তই সোমা খালি অক কৰি দে, পইচাটো খালি অক কৰি দে, উকলিয়াই দে, কথাটো উকলিয়াই দে, বাজ কৰি দে, তেতিয়া বিপদ নহয় তই। এতিয়া কথাটো তেনেকৈ আমাৰ অকাই মহুংজন হ'ল, অকাই মহুং সেইজন ঘাই পণ্ডিত চকলঙৰ। তেওঁ কৈছে অকাই মহুং নাং, আমাৰ পিছৰ যিবিলাক অনুগামীসকলে তেখেতক সুঁৱৰিছে, অকাই মহুং নাং নাং ঐ হুং ফা, ঐ ফ্ৰা ফানুৰু লেং দনৰ চকলং হে। ফানু লেংডন অধিপতি, সেইটোত মানে আমাৰ আহোমৰ ৰাজকোঁৱৰ, একদম আদিম ৰাজকোঁৱৰ। এইটো হয়তো চেঞ্চুৰী বুলি ক'লে হয়তো 10 শতিকা 8 শতিকা 9 শতিকা কিমান হ'ব মই সাধাৰণকৈ ক'ব নোৱাৰোঁ, কিন্তু 11 শতিকাৰ আগত যে তেওঁলোক হেৰি খুনলুং খুনলাই কথা যেতিয়া আছে, সেই আমাৰ ফানু লেংডনক লৈ ফানু লেংডনলৈ অকাই মহুং গুৰু জীয়াৰী ডাং হুংপাক চকলং বিয়া দিছিলে। সেই কৈছে অকাই মহুং নাং নাং ঐ হুং ফা, ঐ ফ্ৰা ফানুৰু লেং দনৰ চকলং হে। তাৰ অকাই মহুং গুৰুৱে তেখেতৰ জীয়েকক চকলং কৰিবৰ কাৰণে তেখেতে বিয়া দিছে ক'লৈ, এই ফানু লেংডনলৈ। ফানু লেংডনলৈ বিয়া দিছে হয়। এতিয়া সেই চকলংখন কোনে আয়োজন কৰিছে? অকাই মহুং পণ্ডিতেই কৰিছে। তালৈ কাক মাতিছে? মলাউসী পূজাৰীক মাতিছে। অকাই মহুং নাং চকলংখন পাতিছে, ঐ ফ্ৰা ফানুৰু লেং দনৰ চকলং হে। সেইধৰণে আৰম্ভ কৰিছে। চকলংখন পাতিছে, চকলংখন পাতিবৰ কাৰণে 8কোণীয়া মল পাতিছে, পণ্ডিত 3জনক নিজে বহিব এখনত আৰু 2জনক বহিব এখন, 2খন ধৰা দিছে, 8কোণীয়া ধৰা। তাৰ আহোমবিলাকে 8কোণীয়া ধৰা ব্যৱহাৰ কৰে। এতিয়া আমাৰ 4কোণীয়াবিলাক বৈষ্ণৱ, যে 4কোণীয়া যিমানবিলাক কৰ্ম কৰে এইখিনি হিন্দু বৈষ্ণৱৰ। আৰু আমাৰ টাই আহোমবিলাকে সদায় 8কোণীয়া ব্যৱহাৰ কৰে। 8কোণীয়া ধৰা, 8কোণীয়া পইচা, 8কোণীয়া চকলং বেদী। চকলং বেদী 8কোণীয়াৰ ভিতৰত কি কৰিব? 8টা খুঁটা, 8টি খুঁটি, বাঁহৰ খুঁটি 8টা লাগিব। বাঁহৰ খুঁটি 8টা, বালিৰ 1 বিটামান ওখ বালিৰে কি বনাব? মল বনাব। মলখন বনাই একেবাৰে সোঁমাজত পইণ্টত ৰছীয়ে যোগ কৰি সোঁমাজত এটা খুঁটি, জোঙা খুঁটি এটা পুতিব। খুঁটিটোৰ ওপৰত এটুকুৰা হিচাপৰ জোখৰ এটুকুৰা কলৰ গছা পাতিব। গছাটো ওপৰডোখৰ খোলা থাকিব, তাত 8কোণীয়া পাত দি পাতৰ ওপৰত 3 চাকিখন বহুৱাব আৰু তাতে দাঁতিত তললৈ 5খন চাকি দিব। 5খন চাকি দিলে 1, 2, 3, 4, 5খন তাত লাংগুৰি থাকিব। স্বৰ্গপটৰ মৰ্ত্য পতালৰ দেৱতা থাকিব এখন,
জাচিংফা শিক্ষাবিদ্যা অধিষ্ঠাতা থাকিব এখন। তাৰপৰা আকৌ খাওখাম জলদেৱতা জলাধিপতি থাকিব এখন। তাৰপৰা লেংডন স্বৰ্গাধিপতিৰ নামত থাকিব এখন। আকৌ লেংডিনৰ নামত থাকিব এখন। এই আসন, এই চাকিয়ে আসন বুজায়। তেখেতলোকক এই চাকিত আসন দি তেখেতলোকক উৎসৰ্গা তৰ্পণ দিব। কোনে? পণ্ডিতসকলে। সেই দেৱ দেৱতাসকলক কি হ'ব? আমাৰ পুৰুষসকলক হেৰি দিব, তৰ্পণ দিব। হয় সেই তেতিয়া নামবোৰ তেনেকৈ গাব। তেতিয়া সেই নামষাৰ আৰম্ভ কৰিলে যে এতিয়া মলাউসী আৰু পূজাগিৰি সেই পণ্ডিত দুজন বহিলে আৰু অকামসমূহ বহিলে। তিনিজন হ'ল, তিনিখন হাত। এতিয়া কাম আৰম্ভ কৰিব লাগে নহয়। এতিয়া সেই নাম জাৰি কৰিব লাগিব। সেই তেতিয়া সেই গাব নাম জাৰি জাৰাই নিয়াপলক চাৰি উচাৰাই ঐ পুৰা ফানৰু লেংডনৰ চকলং হি